welcome back to my channel Rajeshri's Funnest. মই ৰাজেশ্ৰী পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু এতিয়া আপোনালোকে যেনেদৰে দেখি আসলে মই মিৰৰত মেকআপ শেকআপ কৰি আসলো তো একচুয়ালি এতিয়া ৰাতিপুৱাই আমি যাবলৈ ওলাইছো মাহীহঁতৰ ঘৰ পানীতলা তো হেতু কাৰণে ৰেডি হৈ আছিল আৰু ব্ৰেকফাষ্ট কৰি ললো আৰু এতিয়া মুঠতে ওলাব লাগে আৰু যাব লাগে সো ওলাই লওঁ আৰু এতিয়া মই চুলি আজি ধোৱা নাই ষ্টিল বহুত বেছি ড্ৰাই হৈ আছে কাৰণে মই ইয়াত লগাম সিৰাম আৰু এটো হৈছে মামা আৰ্থৰ অনিয়ন হেয়াৰ সিৰাম তো এটো ড্ৰাই চুলিটো আপোনালোকে ইউজ কৰিব পাৰিব এটা ভাল লুক দিয়ে তেতিয়া আৰু চুলি ধোৱাৰ পিছত অলপ যেতিয়া টিটি থাকে তেতিয়াটো ইউজ কৰিব লাগে হেতুটো সকলোৱে জানে এনে ড্ৰাই হেয়াৰটো অলপ কো ইউজ কৰিব পাৰে কবাত যোৱাৰ আগত বা চুলি কাৰণেও ভাল আৰু মোৰ আগতে মই লৰিয়েল হেয়াৰ সিৰাম ইউজ কৰিছিলো তো হেতু খতম হ'বলে হৈছিল কাৰণে মই মামা আৰ্থৰ অৰ্ডাৰ কৰিলো ভাবিলো মামা আৰ্থৰ প্ৰডাক্টস অলপ ইউজ কৰি চাও কেনেকুৱানো হয় আৰু ইয়াৰে মই ক্যাস্টৰ অইল এন্ড হেয়াৰ অইলো অৰ্ডাৰ কৰিছিলো মামা আৰ্থৰ তো মোৰ ফ্ৰেন্ডস কিছু মানে মোক কৈ আছিল যে ৰিভিউ দিবলে তেতিয়া তেওঁলোকেও বাই কৰিব বুলি তো মই ভাবিছো এটা এক্সট্ৰাকে ভিডিও বনাম মামা আৰ্থ প্ৰডাক্টস ৰিভিউ সো তোমালোকে যদি এতিয়া চাইছা ভিডিও এটো ভিডিও যদি চোৱা তো তোমালোকক কৈছো যে মই এই ভিডিওটো বনাম অতি সোনকালে then you will get to know friends I'm ready আৰু মৰ্নিংতে মই এটা ভিডিও এতিয়া আপলোড কৰিলো exterior design of our home তো আপোনালোকে যদি এটো চোৱা নাই তেতিয়া হলে ইয়াৰ ডেসক্ৰিপচনত মই লিংকটো দি দিম আপোনালোকে তাত গৈ চাব পাৰে আৰু মই যে বহুত বেয়াকে এবাৰ বেমাৰত পৰিলো কি যে হল আৰু এতিয়া ভাল পালো তো আকৌ ফুৰিব যাব লৈছো আৰু মজা লাগে ঠাণ্ডা দিনত ৰ'দ লৈ নাই খোৱা খাই লওঁ টেবলেট কোৰ্স মই এতিয়া শেষ হোৱাই নাই মোৰ যে কঁকালৰ জইণ্টত কচকা লাগি গৈছিলে হেদিনা গাঁৱত মথাউৰিত উঠাৰ পিছত ডক্টৰ দেখুৱাৰ পিছতে গম পালো তো হেতু কাৰণে তাৰ দৰব আছেই খাবলৈ খাই লওঁ পাহৰি গৈছিলো মায়ে মাত পেলালে ওলাইহে আছো যোৱা নাই এইখিনিতে এটা বস্তু আপোনালোকক দেখুৱাওঁ এইটো হয় গিজাৰ দাদাই অৰ্ডাৰ কৰিছিলে এমেজন পৰা তো যোৱাকালি ৰাতি আহিলে লগোৱা নাই লগাব লাগিব আহিব মানুহ ঠাণ্ডা কালি এইটো বৰ ইম্পৰ্টেণ্ট বস্তু আনিলে দে মইতো খুব ভাল পাইছো আমি গৈ আছো এই তিনচুকীয়া STC বাছ ষ্টেণ্ডত বহুত বেছি জাম থাকে এনি টাইম দিন ৰাতি সমানে ভিৰ থাকে ইমান দেৰি লাগি যায় এডোখৰ যাবলৈ ভাল লাগিছে নাজানা তোমালোকে ঘৰ পাই দিয়া এইটো আমাৰ ঘৰ পৰা আনা ন এইটো নামটো না কি জানা না হেৰি কিবা হাৰ্ট আছিলে এই পাৰ্পল হাৰ্ট নে কিবা আছিলে আৰু নামটো পুখুৰী পাৰে গৈ আহো আমি নিমখত দিয়া লিখা কি সাপৰ মুঠ এইটো চাল নেকি সাপৰ চাল হাপে চাল এয়া থাকে নহয় ইয়াত বহুত থাকে ন এইবা কি গছ আছিলে যে এই নঙা টেঙা
নগা টেঙা গছ এতিয়া নাই ইয়াত বহুত লাগি আছিলে যোৱাবাৰ আহোঁতে যোৱাকে নেকি এইজোপা জলফাই গছ কি লাগি আছে দেখা নাই নেকি সৰু সৰু হৈ আছে ডাংলৈ ভীষণ প্ৰচেষ্টা চলিছে ৰাউণ্ড পাক মাৰি এফালে আহিছো আকৌ মা পাৰিয়ে আছে জলফাই লোকে পাৰিলা এইখিনি বা মা পাৰিছা জলফাই পাৰি একদম মানে মাহীয়ে দিহে পঠাব আজি মাহী দিহে পঠাব নিমখ জলকীয়া দি জলফাই খাই কি মজা লাগে ইয়াত যদি গাজৰ আৰু আদা চাদা মিলাই দিওঁ ভাল লাগিব ন গাজৰ আদা আৰু জলফাই চাৰ বনাবলৈ মায়ে মানে মনতে ভাবিছা আৰু লৈ যাওঁ সৰহকৈ কেইটামান আচাৰ বনাওঁ মাহেঁতিটো দেখিছে আপোনালোকে পূৰা জলফাই পাৰিছে পুখুৰীৰ পাৰে পাৰে খোজকাঢ়িছোঁ ইমান ভাল লাগিছে চব না ভিউ ইমান ধুনীয়া হয় ঠাণ্ডা দিনত বেছি ভাল লাগে আৰু বহি থাকিব পাৰি ৰ'দ ল'বলৈ বহুত ধুনীয়া লাগে চব ইমান ধুনীয়া ভিউ ভাইটি যে বহুত জানি বুজি ইৰিটেট কৰি থাকে গম পাইছে যে মই ভিডিঅ' কৰিছোঁ বুলি মানে মোৰ ভিডিঅ'টো বেয়া হওক আৰু সি ইফালৰ পৰা বেকগ্ৰাউণ্ডত মাতি আছে উল্টা পুল্টা ইগন'ৰ নিজেতো ওলাব নোৱাৰে ভিডিঅ'ত চি দৌৰি আহিছে কোনোবা মোৰ ইৰিটেট কৰি পেলাই দৌৰি আহিছে কোনোবা মাহেঁতি গ'ল যাওঁ ময়ো মাহঁতৰ ওচৰত खींचा है इसको ऑलरेडी ऐसा सांप का क्या है ये বুজাই নাই যোৱা এনেই ৰছীডাল পেলাই 2,000 years later. এজোপা আছে এজোপা হেৰি চব সৰি গৈছে খালি বৰ সৰু একদম কলি হ'ব এইবোৰ বাকলিহে ওলাব এইজোপা এনেকুৱা কলি একদম তাত থকা জোপা অলপ ডাঙৰ এইজোপা কিবা এটা বেমাৰ লাগিছে এয়া চোৱা এয়া সেইকাৰণে হৈ গৈছে পাৰিলা পূৰা জলফাই পাৰিলোঁ 1 কেজিমান হ'ব বেছি নোৱাৰিছোঁ সৰু 1 কেজিমান হ'ব বোলে কিবা দিছে নেকি ইয়াত ধনিয়া নাই কিবা দিছে নেকি ইয়াত বাবু নাই দে নাই কিবা পাতে পৰি আছে 2 hours later. এয়া মাহীয়ে বনোৱা চিকেন দাল মাছ ফ্ৰাই আৰু কি আনিছা কাৰী খাই লওঁ এতিয়া যাওঁগৈ ঘৰ যাবলৈ হৈ গ'ল আমাক দি দিব আমি জাষ্ট অলপ আগত ঘৰ আহি পালোহি
আৰু আজিৰ ভিডিঅ'টোত ইমানেই যদি ভাল লাগিলে চাই তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু মোষ্ট ইম্পৰ্টেণ্টলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো হিট কৰি দিব ফৰ মোৰ আপডেটছ আৰু ছাপোৰ্ট কৰিছে কেনেদৰে আপোনালোকে ছাপোৰ্ট কৰিলেহে আপোনালোকৰ ছাপোৰ্ট থাকিলেহে মই সাহস পাম আৰু ভিডিঅ' কৰি গৈ থাকিবলৈ তো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম টিল দেন বি হেপী এণ্ড ষ্টে ছেফ বাই বাই Interstellar night space, no